গোটেইকেইটা মোৰ ভাইবিলাক ছাবস্ক্ৰাইবাৰ পালোঁ, কেনে লাগে? ভাল লাগিছে। লাইক করো, ফলো করো, সাবস্ক্রাইব করো আর কমেন্ট করো। হাই এভরিওয়ান, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি দশমী যাতে আমাৰ তাতে ইয়াতে পূজা হয়, আমাৰ ইয়াত দুৰ্গা মাটো বাখাম আজি। মই আৰু চিৰঞ্জিত আছোঁ ইয়াতে, আৰু দুনিয়াৰ মানুহ আছে, আপোনালোকক দেখাম। তো চবকে হেপী 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 দশমী, বিজয়া দশমী শুভেচ্ছা জনালোঁ চবকে। তো আমি বাখাম, আমি দুৰ্গা মাক বাখাম। তো চাই থাকিব আপোনালোকে। মোৰ ভাই হয় এইটো কুলদীপ আৰু চিৰঞ্জিত আছে লগত। তো একেলগতে আমি চবেই যাম। তো চাই থাকিব ভিডিঅ'টো, খুব ভাল লাগিব আজি। চবকে হেপী দশমী। দুৰ্গা মা ভাচাব আমাৰ। এই গোটেইকেইটা মোৰ ভাইবিলাক ছাবস্ক্ৰাইবাৰ পালোঁ, কেনে লাগে? ভাল লাগিছে। লাইক করো, ফলো করো, সাবস্ক্রাইব করো আর কমেন্ট করো। যুগল কিবা ক'ব? আজি দুৰ্গা মাই বুজাই দিব, বেয়া লাগিল অলপ মনত, কি ক'ম আৰু। এইবিলাক চব মোৰ ভাইটিবিলাক, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা। শচীন কি কবি? ৰাহুল দাস চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব আৰু। কি ক'ব আপুনি? পূজাৰ কাৰণে আহিছিলোঁ আৰু। দুৰ্গা পূজা আহিলে এই 5 দিন কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। মা দুৰ্গা মা আহিছিল, ভাল লাগিল। কিন্তু এতিয়া বিজয় দশমী চবকে শুভেচ্ছা জনালোঁ। এই মোৰ এটা ফ্ৰেণ্ড আহিছে, অৰ্ণৱ। অৰ্ণৱ, কেনে হেপী দুৰ্গা পূজা ছিলা? মোৰ ফ্ৰেণ্ড গেংটকৰ পৰা আহিছে, আজি আহিছে পুৱা 9টা বজাত আহিছে। তো কেনে লাগিছে গেংটক যাই? বহুত মজা লাগিছে, বহুত মজা লাগিছে। আপোনালোকে যাব পাৰে, বঢ়িয়াকৈ এনজয় কৰিব পাৰে। এতিয়া কিন্তু যাই কাম নাই, কাৰণ এতিয়া বৰষুণ দিছে, একদম কুঁৱলী কুঁৱলী হৈ আছে, একো দেখা নাপাব। দশমী ভাষণ কেতিয়া হ'ব? অলপ দেৰিকৈ নাচি বাগি লওক চবে। চবে নাচি তাচি লওঁ, তাৰপিছত একলগতে ভাষণ হ'ব। Hey! দুইটা দুৰ্গা পূজা হৈ আছে, এটা এইটো আৰু এটা চাওক এইটো। तर पावे से तेरा रूप जिगर में लड़के ফাইনেলি ভাষানি টাইম হৈ গ'ল। এতিয়া আমাৰ বাহাব ইয়াতে যাব পাৰে, ইয়াতে গাড়ী লাগিছে। এতিয়া বাহাব আমি ৰখি আছোঁ, বাহাৰ কাৰণে চাই থাকিব আপোনালোকে। Pico,
দুৰ্গা মা ভাচাই আছে চাব পাৰে। দুৰ্গা মা ভাষণ হৈ গ'ল আৰু বেয়াও লাগি আছে, বছৰত একবাৰ আহে দুৰ্গা মা গুচি গ'ল। তো ভালো লাগিছে, অলপ এনজয় কৰিলোঁ, ডেন্স কৰিলোঁ। তো যুগল কিবা কবি? অলপ মনটো বেয়া লাগিল। তো আজিৰ কাৰণে ইমানে, বাই বাই। ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। গুড বাই।